সকলোকে আকৌ এবাৰ আগতীয়াকৈ দীপাৱলীৰ শুভেচ্ছা জনালোঁ। আজি জনতা ভৱনত মই প্ৰতিশ্ৰুতি দিয়া অনুসৰি আমাৰ অসম সচিবালয়ত লোকসেৱা ভৱনত আজি আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণটো আৰম্ভ কৰিলোঁ। সকলো ইতিমধ্যে অৱগত যে যোৱা কেইদিনমান আগতে 25,000 যুৱক যুৱতীক আমি 2 লাখ টকাৰ আৰ্থিক সাহায্য, যাৰ জৰিয়তে তেখেতসকল স্বাৱলম্বী হ'ব, তাৰ বাবে আমি নিৰ্বাচন কৰিছিলোঁ আৰু তেখেতসকলৰ বেংক একাউণ্টলৈ প্ৰথম কিস্তিৰ 75,000 টকা আমি হস্তান্তৰ কৰিছিলোঁ। আৰু সিদিনাখনে মই উল্লেখ কৰিছিলোঁ যে এই বছৰত আমি 1 লাখ যুৱক যুৱতীক এনে আঁচনিৰ অধীনলৈ আনিব খোজোঁ আৰু সেয়েহে অনতি পলমে অৱশিষ্ট 75,000 যুৱক যুৱতীৰ আবেদনৰ বাবে যি পৰ্টেল নিৰ্মাণ কৰা হৈছে সেই পৰ্টেল আমি মুকলি কৰি দিম। প্ৰতিশ্ৰুতি অনুসৰি আজি আমি পৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। 28 বছৰৰ পৰা 45 বছৰৰ উদ্যমী যুৱক যুৱতীসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিব পাৰিব। এই আবেদনসমূহ আমি জিলা পৰ্যায়লৈ নিৰ্বাচিত কৰিম আৰু সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ পৰাই সমানুপাতিকভাৱে আমি হিতাধিকাৰী নিৰ্বাচনৰ প্ৰচেষ্টা কৰিম। যিসকলে চিকিৎসা বিজ্ঞান, আমাৰ এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফিচাৰী আদিত ডিগ্ৰী লাভ কৰিছে বা ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰিছে আৰু তেওঁলোকে নিজে কিবা এটা কৰিব খোজে, তেওঁলোকৰ বাবে এই আঁচনিত সৰ্বমুঠ ধন তেখেতসকলে 5 লাখ টকা লাভ কৰিব। আনসকলৰ বাবে এই আঁচনিত পাবলগীয়া ধন হ'ল 2 লাখ টকা। শিক্ষাগত অৰ্হতা সাধাৰণ শ্ৰেণীৰ বাবে প্ৰৱেশিকা পৰীক্ষা পাছ, ST, SC, OBCৰ কাৰণে ক্লাছ 10লৈকে পঢ়িলেও হ'ব। শিক্ষাগত অৰ্হতা যাতে স্বাৱলম্বিতাৰ পথত আহিব নোৱাৰে, সেইকাৰণে আমি শিক্ষাগত অৰ্হতাৰ ওপৰত বহুত বেছি গুৰুত্ব দিব বিচৰা নাছিলোঁ। স্বাৱলম্বী মন এটা, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ আৰু 10 জনক আত্মসংস্থাপনৰ বাট দেখুৱাব বিচৰা সেইসকল যুৱক যুৱতীক এই আঁচনিখনৰ বাবে মই আমন্ত্ৰণ কৰিছোঁ। আঁচনিখনৰ প্ৰথম কিস্তিৰ ধন আমি 1 লাখ টকা আগবঢ়াম আৰু দ্বিতীয় কিস্তিৰ ধন আগবঢ়োৱাৰ আগতে আমি নিয়োগ কৰা CM ফেলোশ্বিপ প্ৰগ্ৰেমৰ যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰকল্প, ব্যৱসায় বাণিজ্যসমূহ পৰ্যালোচনা কৰিব আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিতে আঁচনিখনৰ দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব। অসীম কুমাৰ নাথ,